Hello everyone, welcome back to my YouTube channel. Utarajono pa homu priyo dorkokoloi moi Agosto painge sagotom janaisu. Aji GTVৰ most popular reality show DiD Little Master already result ahi gol. Winner কোন, first run up বা second run up কোন হল তাৰে ডিটেইলছ আপোনালোকক এই ভিডিঅ' জৰিয়তে আপোনালোকক জনাব বিচাৰিছো। আজি বহুত দিনৰ পৰা গুটেই আমাৰ অসমবাসী নহয় গুটেই আমাৰ সমাজৰ মাজতে এটা আশা আৰু অপেক্ষাত আছিল ৰিজাল্ট কি হ'ব কোনে উইনাৰ হ'ব তাৰে আশা আছিল। সো গাইজ তাৰ বাবে আপোনালোকক গুটেইখিনি কথা ডিটেইলছ কথাবোৰ আপোনালোকক জনাব বিচাৰিছো। তাৰ বাবে আপোনালোকে এই প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো স্ক্ৰিপ্ট আপোনালোকক চাব। পোন প্ৰথমে সেকেন্ড রান আপত আছে আমাৰ কণমানি আধাচ্ছিৰ উপাধ্যায় আৰু ফাৰ্ষ্ট ৰান আপ হ'ল আপুন পেগু আৰু এই বছৰৰ DID সিজন 5ৰ উইনাৰ হ'ল নৱজিত নাৰ্জাৰী। সো গাইজ ভিডিঅ'টো ইমানেই আছিল আৰু আপোনালোকৰ উইনাৰ ৰিজাল্ট শুনাৰ পিছত আপোনালোকৰ মনত কিমান এক্সাইটেড তাৰ বাবে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট জনাবলৈ নাপাহৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাকে কৈ জয় আই অসম।